হেই গাইজ, ওয়েলকাম ব্যাক টু দ্য চেনেল। বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ যিকোনো সাধাৰণ গাড়ীৰ সন্মুখত নিশ্চয় দুটাকৈ লাইট থাকে, হেডলাইট। অৰ্থাৎ ৰাতিৰ সুবিধাৰ বাবে আমাৰ সাধাৰণ গাড়ীসমূহ চাৰিচকীয়া হওক বা ছয়চকীয়া হওক বা যিমান ডাঙৰ ডাঙৰ গাড়ী আছে আৰু তাতে সাধাৰণতে দুটা লাইট দিয়ে, এটা লেফ্টত এটা ৰাইটত, সন্মুখৰ ফালে হেডলাইট দিয়ে দুটা। তো কিন্তু আপোনালোকে এটা কথা নিশ্চয় লক্ষ্য কৰি ন'টিচ কৰিছেনে যে আমাৰ যিবিলাক ট্ৰেইন আছে সেই ট্ৰেইনসমূহতো দুটা লাইট নিদিয়ে। কাৰণ সেই ট্ৰেইনসমূহতো বহুত জোৰেৰে যায় আৰু ৰাতিটো গোটেই ৰাতি চলি থাকে ট্ৰেইনসমূহ, বহুত ডিষ্টেঞ্চ অতিক্ৰম কৰিব লগা হৈ যায় ৰাতিতে কুঁৱলীটো। কিন্তু তথাপিও সেই ট্ৰেইনসমূহ কিয়নো মাজত কেৱল এটা হেডলাইটহে দিয়ে, দুটা কিয় নিদিয়ে? আমাৰ যি সাধাৰণ গাড়ীসমূহ যে দুটা হেডলাইট দিয়ে। আজি মই ইয়াৰ ৰহস্য ফাদিল কৰিম, তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনালোকক মই সুন্দৰকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই প্ৰথমতে ক'ব বিচাৰিম যে আমাৰ বিজ্ঞানৰ মতে এটা সূত্ৰ আছে যে আমাৰ এটা উৎসৰ পৰা উৎপাদিত পোহৰে বেছি দূৰত্ব অতিক্ৰম কৰে। আমাৰ য'ত বেছি সংখ্যক উৎসৰ পৰা উৎপাদিত পোহৰে ইমান দূৰত্ব অতিক্ৰম কৰিব নোৱাৰে। ঠিক এইটো ফৰ্মুলাই আমাৰ ইউজ কৰিছে আমাৰ ইণ্ডিয়ান ইঞ্জিনিয়াৰসকলে। তো এতিয়া অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, আমাৰ ৰেলত যিটো আমাৰ ছিংগেল হেডলাইট থাকে, এই ছিংগেল হেডলাইটে আমাৰ গাড়ীৰ দুটা হেডলাইটৰ তুলনাত বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰে। আৰু যাৰ ফলত ৰেলৰ পাইলটজনে খুব অলপ বেছি ঠাই লয় আৰু দৃষ্টি নিক্ষেপ কৰিব পাৰে। কিন্তু আমাৰ গাড়ীৰ তুলনাত এইটো নহয়, কাৰণ গাড়ীৰ দুটা হেডলাইট থাকে যিহেতু বেছি ডিষ্টেঞ্চ অতিক্ৰম কৰিব নোৱাৰে সেই পোহৰে। কিছু সংখ্যক আৰু নিৰ্দিষ্ট সীমা থাকে, সেই নিৰ্দিষ্ট সংখ্যক দৈৰ্ঘ্য অতিক্ৰম কৰিব পাৰে। এইটো প্ৰথম কাৰণ। আৰু 2 নম্বৰ কাৰণটো হৈছে প্ৰধান কাৰণ, মানুহৰ কনফিউজনৰ বাবে। অৰ্থাৎ ধৰি লওক এটা হাইৱে ৰোডৰ কাষেৰে এটা ৰেলৱে ট্ৰেক্স গৈছে। ধৰক আপুনি ৰাতি সময়তে ৰেলৱে ট্ৰেক্সৰ ওপৰত থিয় হৈ আছে, থিয় হৈ থকাৰ সময়ত ধৰক আপুনি দূৰৰ পৰাই চাই আছে এখন ট্ৰেইন আহি আছে। সেই ৰেলৱে ট্ৰেক্সৰ ওপৰত এখন ট্ৰেইন আহি আছে আৰু হাইৱেতো বিভিন্ন ধৰণৰ গাড়ী অহা যোৱা কৰি থাকে ৰাতি এনি টাইম হেডলাইট জ্বলাই। তো এতিয়া যদি আমাৰ ট্ৰেইনসমূহতো যদি দুটা হেডলাইটৰ ব্যৱস্থা কৰিলে হয়, তেতিয়া কি হ'লে জানেনে? আমাৰ মানুহে ভাবিলেহেঁতেন দূৰৰ পৰা দেখিলে এইখন হাইৱেৰে গাড়ীয়ে নিশ্চয় আহি আছে। আমাৰ মানুহৰ কনফিউজনৰ বাবে একমাত্ৰ ৰেলত এটা হেডলাইট দিছে আৰু গাড়ীসমূহত দুটা হেডলাইট দিছে। তো এই দুটা আছিল প্ৰধান কাৰণ। আপোনালোক মানে একদম সৰু কথা, আৰু এইটো কনফিউজন মোৰ লগত হৈছে কিছুদিন আগত। তো মই লগালগ আহি মই লেপটপটো উলিয়ালোঁ আৰু টপিকটো ৰিচাৰ্জ কৰিলোঁ নেটত। তো এইটো সমাধান পালোঁ। তো মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কথাখিনি। তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।